Hello everyone, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আজি সানডে হয় আৰু এতিয়া বাজিছে 5টা। আজি অকমান ওলাই যাওঁ বুলি ভাবিছো আৰু দুপৰীয়া যাম বুলি ভাবিছিলো, কিন্তু ইমান গৰম দুপৰীয়া যাবলৈ মন নগলে। সেয়েহে আমি গধূলিয়ে ওলাইছো। ভাবিলো গধূলি যাওঁ আৰু ডিনাৰটো কৰি আহিম একেবাৰে বাহিৰতে। যেহেতু সানডে হয় সেয়েহে ৰিজৰ্টবোৰ অলপ ভিৰ হৈ থাকে। আমি এতিয়া কোনখন ৰিজৰ্ট পাও নাজানো আৰু গৈ আছো, চাওচোন বলক গৈ থাকো। এয়া শেষত আমি সোমালোহি গুৱাহাটীবাসীৰ প্ৰায়ভাগৰে পৰিচিত অতিথ্য ৰিজৰ্টত। খুব ভাল লাগে ৰিজৰ্টখন। আগতেও আহিছো আমি কেইবাবাৰো, কিন্তু মই ব্লগ বনোৱা নাই। ভাবিলো আজি ব্লগ এটা বনাই দিওঁ। এয়া এইটো এন্ট্ৰেন্সটো, তাৰ পিছত এয়া কিবা কিবি ৰুই থৈছে। বছৰত এটা সময়ত বিৰাট ধুনীয়া ধুনীয়া ফুল থাকে, ইয়াত ফুল ৰোৱা থাকে। দিনত এদিন গৈছিলোঁ, তেতিয়া অলপমান মই ভিডিঅ' কৰি আনিছিলোঁ। আপোনালোকক মই একেবাৰে শেষত সেই ভিডিঅ'টো দি দিম। পোহৰত যিটো দুপৰীয়া আহিছিলোঁ আমি, এতিয়া ৰাতি যিহেতু, এতিয়া ৰাতি ভিউটো চাওকচোন আপোনালোকে। সৰু ডাঙৰ কেইবাটাও কটেজ আছে। আমি সৰু কটেজ এটাকে লৈছোঁ। আমাৰ 5জন মেম্বাৰ আছে। আমাৰ লগত আজি শাহুমাও আহিছে। এয়া গৈ আছে আগে আগে। ল'ৰা ছোৱালীয়ে খেলিবলৈ এখন ধুনীয়া প্লেগ্ৰাউণ্ডো আছে ইয়াত। এয়া ল'ৰাই খেলিয়ে আছে। জুলনা জুলি বিৰাট ভাল পাওঁ, সেয়েহে জুলনা দেখিলে ময়ো ৰ'ব নোৱাৰোঁ, অলপ ময়ো জুলিলোঁ। ইয়াত শহাপহু কেইটামান আছে, বিৰাট মৰম লগা। এট লাষ্ট আমাৰ ডিনাৰ আহি গ'ল। ইয়াত চাওমিন খাই আমি চবেই ভাল পাওঁ। 2 প্লেট চাওমিন, নান আৰু চিলি চিকেন। ষ্টাৰ্টাৰ দেখাবলৈ পাহৰি গ'লোঁ, আমি তন্দুৰী চিকেন লৈছিলোঁ। এয়া চব খোৱাত ব্যস্ত, কেমেৰালৈ কোনেও নাচায় দেই। এতিয়াহে গম পাইছে তেওঁলোকে মই উঠাই আছোঁ বুলি। তেনেহ'লে আমি খাই লওঁ। খাই লৈ পেলাই মই শেষত আপোনালোকক দিনৰ ভিউটো দেখাম। দিনত আহোঁতে লৈছিলোঁ এদিন, আপোনালোকক সেইখিনি দেখাম। এতিয়া খাই বৈ হৈ গ'ল, আমি যাবলৈ লৈছোঁ। এয়া শাহু। এতিয়া আপোনালোকে দিনৰ ভিউটো চাওকচোন। আপোনালোকে ৰিজৰ্টখনলৈ নাই অহা যদি নিশ্চয় আহিব। খুব ভাল লাগে ইয়াৰ পৰিৱেশটো। ৰাতি ইমান ভালকৈ ধৰিব নোৱাৰি, সেয়েহে আপোনালোকক দিনৰ ভিউটো দেখালোঁ মই। আশা কৰোঁ আপোনালোকে ভাল পালে। ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকৰ প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মই যেতিয়া ভিডিঅ' আপলোড দিওঁ তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমে পায়। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।